Hello guys, মই বৰ্ণালীয়ে স্বাগতম জনাইছোঁ বৰ্ডৰ চিষ্টাৰ ইনফৰ অন্য এটা ভিডিঅ'লৈ। আজি ককা আৰু আইতাৰ বছৰীয়া শ্ৰাদ্ধৰ উপলক্ষে আয়তীসকলৰ এফাকি নামৰ আয়োজন কৰিছোঁ আৰুনো কি কৰিছোঁ এই সকলোখিনি মই দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে দয়াল ঠাকুৰ হৰি যদুমণি ৰাম অনামে তোমাৰ নাম ডাকে তপ জপ যজ্ঞতে যি তোমাৰ চৰণে ভৰি দুৱা নাম সুখীয়া হৰিহে দয়াল ঠাকুৰ হৰি যদুমণি ৰাম অদমে তোমাৰ নাম ডাকে সকলনি গমে কয়
আয়তীসকলৰ নাম শেষ হ'ল আৰু নামৰ শেষত মই ভাবিছিলোঁ যে ধুনীয়াকৈ এখন থাল সজাই পৰাই আপোনালোকক দেখুৱাম বুলি, কিন্তু নামৰ শেষত দিওঁতে লওঁতে ইমান ব্যস্ত হৈ গ'লোঁ যে দেখুৱাবলৈ টাইমেই নাপালোঁ। তাৰ বাবে বহুত বহুত দুখিত। আমাৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবচোন, আৰু যদি ভাল পাইছে আমাৰ চেনেলটোক আপোনাৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু কোনোবা যদি আমাৰ চেনেলটো নতুন আছে তেওঁলোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি পেলাই ছাবস্ক্ৰাইবৰ কাষতে থকা বেলটো মাৰি অলটো মাৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰে সৈতে। আপোনালোকলৈ বহুত বহুত ধন্যবাদ।